মুহূৰ্তত দিব লৈছো আন এক গুৰুত্বপূৰ্ণ খবৰ। অসমীয়াই হাতত খাৰু পিন্ধি বহি থকা নাই। আক্ৰমণকাৰী বহিৰাগতক গ্ৰেপ্তাৰ নকৰিলে পৰিণাম কিন্তু ভয়ংকৰ হ'ব। এনেকৈ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে। বহিৰাগতই অসমীয়া গো বেগ দিলে কিন্তু সহ্য কৰা নহ'ব। ক'ত সাহস পালে অনা অসমীয়াই? অসমত থাকি অস্তিত্ব নোহোৱা হৈছে অসমীয়াৰ। অসমীয়াক প্ৰহাৰ কৰা বহিৰাগতক যদি গ্ৰেপ্তাৰ নকৰে পৰিণাম কিন্তু ভয়ংকৰ হ'ব। অসমীয়াই হাতত খাৰু পিন্ধি বহি থকা নাই বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে। আৰ্যনগৰৰ ঘটনাক লৈ জাগি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। একাংশ লোকে জয় শ্ৰীৰাম ধ্বনি দি কৰিছিল প্ৰহাৰ। গুৱাহাটীৰ জিতেন্দ্ৰ খালৈ নামৰ এজন লোকক প্ৰহাৰ কৰিছিল বহিৰাগত অনা অসমীয়াই। বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বহিৰাগত অনা অসমীয়াই। এই ঘটনাৰ পিছতেই কেইবাটাও দল সংগঠনে দিলে হুংকাৰ। অসমীয়া যুৱ মঞ্চই দিলে বহিৰাগত গো বেগ ধ্বনি। বহিৰাগতই অসমীয়া গো বেগ দিলে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে অসমীয়াই। এই ডাঙৰ খবৰ, আক্ৰমণকাৰীক বহিৰাগতক গ্ৰেপ্তাৰ নকৰিলে পৰিণাম কিন্তু ভয়ংকৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে। বহিৰাগতই অসমীয়া গো বেগ দিলে সহ্য কৰা নহ'ব বুলি মন্তব্য কৰা হৈছে। ক'ত সাহস পালে অনা অসমীয়াই? অসমত থাকি অস্তিত্ব নোহোৱা হৈছে অসমীয়াৰ। অসমীয়াক প্ৰহাৰ কৰা বহিৰাগতক যদি গ্ৰেপ্তাৰ নকৰে পৰিণাম কিন্তু ভয়ংকৰ হ'ব। অসমীয়াই হাতত খাৰু পিন্ধি বহি থকা নাই বুলি হুংকাৰ প্ৰদান কৰিছে দল সংগঠন। আৰ্যনগৰৰ ঘটনাক লৈ জাগি উঠিছে ৰাজ্যৰ বিভিন্ন দল সংগঠন। একাংশ লোকে জয় শ্ৰীৰাম ধ্বনি দি কৰিছিল প্ৰহাৰ। গুৱাহাটীৰ জিতেন্দ্ৰ খালৈ নামৰ এজন লোকক প্ৰহাৰ কৰিছিল বহিৰাগত অনা অসমীয়াই।